স্বপ্নৰ প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত দৈৱ কি মৃত্যুৰ নামত নহয় তেনেৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত অসমীয়া জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী আছে তেওঁৰ পৰা কিছু অনুভৱ জানিব বিচাৰিম তেওঁ ইতিমধ্যে নাও বৈচাৰ এই শান্তি সংঘত ৰাসত ব্যস্ত হৈ পৰিছে অলপ আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম কেনেকুৱা লাগিছে ৰাসত এইবাৰ নাও বৈচাত আপুনি অভিনয় কৰিব কি ভাঙত অভিনয় কৰিব আপুনি হয় এইবছৰ মই লথু ভাৰুলোৱা শান্তি সংঘৰ সৌজন্যত অনুষ্ঠিত এই ৰাস মহোৎসৱত মই দুয়োটি মোৰ সুন্দৰ পচন্দৰ চৰিত্ৰ দৈৱকী আৰু ৰাধা এই দুয়োটা চৰিত্ৰত মই অভিনয় কৰিম আৰু খুব উলহ মালহেৰে আখৰা চলি আছে বৰ্তমান আৰু অহা ইংৰাজী 8-9 এই 2 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ এই যিটো অনুষ্ঠান আয়োজন কৰিছে আৰু সমূহ লখিমপুৰবাসীক আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ যিটো এই আধ্যাত্মিক চৰ্চা বা আধ্যাত্মিক যিডাল এনাজৰী এইটো অবিৰতভাৱে আগন্তুক দিনলৈ চলি থাকক সেয়ে মোৰ কামনা এই মুহূৰ্তত মই দৈৱকীৰ এটা সংলাপ শুনিব বিচাৰিম দৈৱকী মোৰ প্ৰিয় সংলাপেদি কওঁ সাজু আছো দাদা কিন্তু দাদা ধ্ৰুৱ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিও দেখা পাই সন্মুখত আগন্তুক স্বপ্নৰ প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত দৈৱ কি মৃত্যুৰ নামত নহয় তেনেৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ হয় এনেদৰে প্ৰিয়ম পল্লৱীয়ে দৈৱকীৰ যি সংলাপ পৰিৱেশন কৰিছে আৰু এনেদৰে যোৱাকালিৰ পৰা এনে শান্তি সংঘৰ এই ৰাসস্থলীত তেওঁলোকে অসাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে